নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মনজিত CSC ভিএললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডখনটো আছেই, আৰু আজিকালি আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰাটো অত্যন্ত জৰুৰী, বাধ্যতামূলক। তো এই কামটো কেনেদৰে কৰিব তাৰে ওপৰত মই এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো প্ৰথমে ক্ৰম ব্ৰাউজাৰটো কম্পিউটাৰত অ'পেন কৰি ল'ব, আৰু ক্ৰম ব্ৰাউজাৰ অ'পেন হোৱাৰ পিছত ইয়াতে চাৰ্চ কৰিব ভোটাৰ বুলি চাৰ্চ কৰাৰ লগে লগে ইয়াতে প্ৰথমটো লিংক দেখা পাইছে, ভোটাৰ পৰ্টেল ইলেকশ্যন ইণ্ডিয়া। এই অপশ্যনটোত ক্লিক কৰি দিব, এইটো লিংকত ক্লিক কৰি দিব, আৰু এই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে পৰ্টেলটো অ'পেন হৈ গৈছে। তাৰপিছত ইয়াতে আপোনাৰ যদি আগতে একাউণ্ট ক্ৰিয়েট কৰা নাই তেনেহ'লে চাইন আপত ক্লিক কৰি আপোনাৰ প্ৰফাইলটো ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, আৰু যদি প্ৰফাইল আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আছে তেনেহ'লে ডাইৰেক্ট লগইনত ক্লিক কৰি দিব। তো মোৰ প্ৰফাইল আগৰ পৰা ৰেজিষ্ট্ৰেশ্যন হৈ আছে, তো মই ডাইৰেক্ট লগইনত ক্লিক কৰি পৰ্টেলৰ লগইন হৈ মই ইয়াৰ পৰা ডাইৰেক্ট আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডখন লিংক কৰিম। তো মই ইয়াতে মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো লিখি দিছোঁ, আৰু ইয়াতে কেপচাটো ফিল কৰি দিম। আৰু কেপচাটো ফিল কৰি দি ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব, আৰু ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ লগে লগে ইয়াতে যিটো নম্বৰ দিছিলে সেই মোবাইল নম্বৰত আপোনাৰ এটা OTP আহিব, OTPটো ইয়াতে ফিল কৰি দিব। আৰু মোৰ OTPটো হ'ল OTPটো ফিল কৰি ইয়াতে ভেৰিফাই এণ্ড লগইনত ক্লিক কৰি দিব, আৰু দেখিব পাৰিছে আমাৰ মোৰ পৰ্টেলত লগইন হৈ গৈছে। এতিয়া ইয়াতে ফৰ্মখন এনেকৈ বিচাৰি ল'ব লাগিব, আৰু আপুনি ইয়াতে বিচাৰি লওক। অলপমান তলৰ পিনে স্ক্ৰল কৰিলে দেখা পাব ইয়াতে আধাৰ কালেকশ্যন fill from B to get Aadhaar and Epic. তো এইটো অপশ্যনত ক্লিক কৰি দিব, আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ফৰ্মখন অ'পেন হৈ আছে। অলপ সময় ৱেইট কৰিব, ফৰ্মখন অ'পেন হৈ যাব। তো দেখিব পাৰিছে ফৰ্মখন অ'পেন হৈ গৈছে, আৰু ইয়াতে সুধি আছে এপিক নাম্বাৰ, মানে আপোনাৰ ভোটাৰ কাৰ্ডত এটা নম্বৰ আছে, এপিক নম্বৰ বুলি কয়, সেই নম্বৰটো ইয়াতে ফিল কৰিব লাগিব। তো মই মোৰ যিটো এপিক নম্বৰ, এই এপিক নম্বৰটো মই ইয়াতে ফিল কৰিম। আপোনালোকেও ঠিক এনেদৰে আপোনাৰ ভোটাৰ কাৰ্ডৰ এপিক নম্বৰটো ইয়াতে ফিল কৰি ল'ব। আৰু ফিল কৰি লৈ ইয়াতে ভেৰিফাই এণ্ড ফিল ফৰ্মত ক্লিক কৰি দিব। আৰু ফৰ্মখন অ'পেন হৈ গৈছে। ইয়াতে এতিয়া এনেকৈ নেক্সটত ক্লিক কৰি দিব। ইয়াতে নামটো আহি গৈছে, দেখিব পাৰিছে ইয়াতে ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আহি গৈছে। তাৰপিছত এতিয়া ইয়াতে নেক্সটত ক্লিক কৰি দিব, আৰু ইয়াতে আধাৰ নম্বৰটো ফিল কৰি দিব। তো মই মোৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ফিল কৰি দিম। আৰু আধাৰ নম্বৰটো ফিল কৰি দি তাৰপিছত নেক্সটত ক্লিক কৰি দিব, আৰু তাৰপিছত ইয়াতে মোবাইল নম্বৰটো সুধিছে, মোবাইল নম্বৰটো ইয়াতে ফিল কৰি দিব। আৰু ইয়াতে মোবাইল নম্বৰটো ফিল কৰি দি চেণ্ড OTPত ক্লিক কৰি দিব, আৰু OTP এটা আপোনাৰ মোবাইলত গুচি যাব।
আৰু মই মোৰ OTP-টো ইয়াতে ফিল কৰি দিছোঁ। ইয়াতে তাৰপিছত ভেৰিফাইড ক্লিক কৰি দিম আৰু এইটো ভেৰিফাই হৈ যাব। তাৰপিছত ইয়াতে প্লেচটো আপোনাৰ যি প্লেচৰ পৰা এইটো কাম কৰি আছে এই প্লেচৰ নামটো ইয়াতে লিখি দিব আৰু প্লেচৰ নামটো লিখি দি ইয়াতে নেক্সটত ক্লিক কৰি দিব। তাৰপাছত এই কেপচাটো দুবাৰমান ৰিফ্ৰেছ কৰি ল'ব আৰু কেপচাটো ৰিফ্ৰেছ কৰি লৈ কেপচাটো ইয়াতে ফিল কৰি ল'ব। আৰু কেপচাটো ফিল কৰি লৈ প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে এই ফৰ্মখন ওপেন হৈ গৈছে। এতিয়া ইয়াতে একো কৰিবলগীয়া নাই। ইয়াতে তলৰ পিনে আহি ডাইৰেক্ট ইয়াতে ছাবমিটত ক্লিক কৰি দিব আৰু তাৰপিছত ইয়াতে আহিছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দিছ ফৰ্ম। ইয়াতে য়েছত ক্লিক কৰি দিব আৰু য়েছত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ৰেফাৰেঞ্চ নম্বৰটো দেখিব পাৰিছে জেনেৰেট হৈ গৈছে আৰু ইয়াতে ডাউনলোড একনলেজমেণ্টত ক্লিক কৰিব আৰু লগে লগে ডাউনলোড আৰু কপিটো ডাউনলোড হৈ যাব। তাৰপিছত ইয়াতে অ'কেত ক্লিক কৰি দিব আৰু এই যিটো একনলেজমেণ্টৰ কপিটো যিটো ডাউনলোড হৈছে এই কপিটো প্ৰিণ্ট আউট কৰি ভালকৈ ৰাখি দিব। কেতিয়াবা লাগিলে এই কপিটোৰ দৰকাৰ হ'ব পাৰে। তো এনেকৈ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডখন আপুনি ঘৰতে লেপটপত কৰি ল'ব পাৰিব। তো ভিডিঅ'টো চাই আপোনালোকে বুজিব পাৰিলে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডখন কেনেকৈ লিংক কৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটোত ক্লিক কৰিব। তো আজিলৈ ইমানে, ধন্যবাদ।